এয়া চাওক দেৱী মাক গাড়ীত উঠাবলৈ সকলোৱে ধুনীয়াকৈ দাঙিব লৈছে আৰু এতিয়া যাক দাঙি আছে গাড়ীত উঠাবৰ কাৰণে ধুনীয়াকৈ দাঙি আছে দেৱী মাক আপোনালোকে চাই থাকক এয়া চাওক গাড়ীত উঠাবৰ কাৰণে দাঙি আছে চাই থাকক ভিডিঅ'টো ধুনীয়াকৈ চাই গৈ থাকক দাঙি আছে সকলোৱে একেলগে যিটো নীলা চাৰ্ট বগা পেণ্ট যিটোৱে পিন্ধি আছে ন সেইটো দেখিছে সেইটো সি দীপো গৈছে তাক দাঙিব দেৱী মাক দাঙিবৰ কাৰণে ধুনীয়াকৈ গৈছে চাই থাকিব ভিডিঅ'টো ধুনীয়াকৈ আৰু নাচনটো চাওক এই মানুহজনৰ নাচনটো চাওক চাওক কি ধুনীয়াকৈ বেণ্ড বজাই গৈ আছে চাই থাকক বেণ্ড যিহেতু দেৱী মাক গাড়ীত উঠাব গৈ আছে এইবিলাকতো বজাব লাগিব ধুনীয়াকৈ এইখিনি সময়তে অলপ মনোৰঞ্জন কৰি আছে ধুনীয়াকৈ নাচ বাগানো দি আছে মানুহকেইজনে ধুনীয়াকৈ নাচি কৰি গৈ আছে এয়া চাওক ছাইডত যিসকল মানুহ থিয় হৈ আছে চবে চাই আছে দেৱী মাক গাড়ীত উঠোৱাকৈ চাই আছে চবে এইটো বৰদলৈ স্কুলৰ দেৱী মাৰ হেৰি হয় এয়া চাওক সকলো উঠাইছে ধুনীয়াকৈ একেলগে গাড়ীত উঠাই আছে চাওক এয়া চাওক গাড়ীত উঠাইছে ধুনীয়াকৈ চাই থাকিব আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ ঠিক আছে ধুনীয়াকৈ চাই এটা চাওক গাড়ীত উঠাকৈ লোৱাৰ পিছত তেখেতসকলক কি ধুনীয়াকৈ নাচি আছে বৰদলৈ স্কুলত দেৱী মাক এতিয়া গাড়ীত উঠাই লৈ গৈছে গাড়ীত উঠাই গৈ দ্বীপে উঠাই গৈ থৈ আহিছে আমি এতিয়া গৈ আছোঁ আন এটা পূজা মণ্ডপলৈ আপোনালোকে চাই থাকিব ভিডিঅ'টো ঠিক আছে ধুনীয়াকৈ যিমান পাৰে সিমান দেখুৱাবলৈ চেষ্টা কৰিম আজি ভিডিঅ'টো যিটো দেৱী মা আহি আছে এইটো পুৰণা পূজা মণ্ডপৰ দেৱী মা আহি আছে আমি যিহেতু থৈ আহিছোঁ আৰু আগত দেখুৱাব যিমান পাৰোঁ দেখুৱাব পাৰোঁ যদি আপোনালোকৰ চেষ্টা কৰি আছোঁ বহুত মানুহ ভিৰ আৰু আহিয়ে আছে বাৰু তাত অলৰেডি তাত লৈ যোৱা হৈ গ'ল এতিয়া আমি গৈ আছোঁ সেইকেইটা পূজা মণ্ডপত যদি উঠাব পাৰোঁ সময় পোৱালৈকে চাই লওঁ কি হয় চাই থাকক আপোনালোকে আমি আহি নাপালে এতিয়া পুৰণা চাৰিআলি দেৱী মাটো ইয়াত উঠোৱা হৈ গ'ল আমি এতিয়া দেখুৱাইছোঁ বাৰ পূজা দেৱী মাটো উঠোৱা সেইটো আপোনালোকক দেখুৱাইছোঁ আপোনালোকে ঠিক আছে এতিয়া 12 পূজা দেৱী মা ধুনীয়াকৈ লৈ আহিছে 12 পূজীয়াৰ পৰা দেৱী মাজন ধুনীয়াকৈ লৈ আহিছে দেৱী মাক ইয়াত ৰহা উঠোৱাবৰ কাৰণে লৈ আহিছে কাৰণ 12 পূজা তেনেকুৱা ডাঙৰ কপিলি নাই বা বিল নাই কাৰণে ইয়াতে ধুনীয়াকৈ লৈ আহিছে আপোনালোকে চাই থাকক এয়া চাওক 12 পূজীয়া দেৱী মাক এতিয়া ধুনীয়াকৈ উঠোৱাব বহুত মানে চাবৰ কাৰণে ৰৈ আছে চাওক কিমান হুলস্থুল হৈ আছে আপোনালোকে ধুনীয়াকৈ চাই থাকক এনেকুৱা হুলস্থুল মানে ক'ব নোৱাৰে কথা ক'লে মানে ভালমতে আপোনালোকে শুনা নাপাব এয়া চাওক ধুনীয়াকৈ দিছে পানীত উটুৱাই দিছে দেৱী মাক এয়া চাই থাকক ধুনীয়াকৈ উটুৱাই দিছে আৰু এতিয়া লগত আকৌ দিব এতিয়া চাই থাকক এয়া চাওক এয়া চাওক ধুনীয়াকৈ দি দিলে 12 পূজীয়া পৰা মানে 12 পূজীয়া পৰা অহা এইকেইজনে ধুনীয়াকৈ দি আছে এয়া চাওক উতৰাই দি আছে
চাই থাকক ধুনীয়াকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অকণো স্কিপ নকৰিব হা, ধুনীয়াকৈ চাই গৈ থাকিব। দেৱী মাৰটো উত্তৰৰ পিছতে এতিয়া বৰষুণ পৰিলে, বৰষুণ পোৱাৰ লগতে ঘৰা-ঘৰি গৈছে, চাওক চব পুৰা বৰষুণ পৰিছে। বৰষুণ পোৱাৰ লগতে মানুহবিলাক ইয়াৰ পৰা পাতলা হৈ গৈছে, আপোনালোকক দেখুৱাব মানুহবিলাক চাওক পাতলা হৈ গৈছে। এতিয়া মাজৰ ফুটা মণ্ডপৰ দেৱী মাক লৈ আহি আছে, এতিয়া চাই থাকিব আপোনালোকক দেখুৱাই আছে ধুনীয়াকৈ। মাজৰ ফুটা মণ্ডপৰ দেৱী মাক লৈ আহি আছে এতিয়া। তাত মানুহ নাইকিয়া হ'ল। এতিয়া যিটো লাষ্ট দেৱী মাক লৈ গৈছে, সেই লাষ্ট দেৱী মাৰটো চাগে মানুহ ইমান নহ'বই। যিকেইজন গৈছে দেৱী মাৰ লগত সেইকেইজনে থাকিব চাগে। তাৰ এতিয়া বৰষুণ পৰি আছে, যিহেতু বৰষুণ পৰাৰ কাৰণে এইবিলাক সোনকালে গুচি আহিলে চব। এতিয়া আমি বৰষুণত তিতি আমি দ্বীপে মই আহি আছোঁ। চাওক দ্বীপে বৰষুণত কি চশমা লগাই আহি আছে, চাওক চশমা দেখালো বাৰু।